নমস্কাৰ, মই প্ৰিয়ংকাই আপোনালোক সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বলকচোন আজি এটা ভ্লগেই চাওঁ। এয়া শনিবাৰৰ দৃশ্য। মই মোৰ অকণমানি ল'ৰাটোক লৈ আমি দুইটা মাক দেউতাক গৈছিলোঁ লাচিত মৈদামলৈ অলপমান তাৰ লগত সময় কটাওঁ বুলি আৰু ধুনীয়াকৈ পৰিৱেশটো উপভোগ কৰোঁ বুলি। পিছে তাত গৈ দেখিলোঁ যে তাত কনষ্ট্ৰাকশ্যনৰ কাম এতিয়ালৈকে শেষ হোৱা নাই আৰু ওচৰৰ মানুহক সুধিলত ক'লে যে আৰু এবছৰমান লাগিব হয়তো ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কামখিনি শেষ হ'বলৈ। তথাপিও অলপ তাতেই ফুৰিলোঁ, ভাল লাগে দিয়কচোন। ব্যস্ততাৰে ভৰা জীৱনটোৰ মাজত দুইটাই অলপমান সময় উলিয়াই ল'ৰাটোৰ সৈতে সময় স্পেণ্ড কৰিবলৈ বা সময় অতিবাহিত কৰিবলৈ আৰু পৰিয়ালটোক অলপ সময় দিবলৈ এয়া অলপ ভিডিঅ' কৰি আনিছিলোঁ। ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভ্লগেই বনাম। এয়া দেখিছেনে টিকেট কাটিবৰ কাৰণে ইমান ভিৰ। ক'ত গম পাইছেনে? যোৰহাটত নৱনিৰ্মিত নেহেৰু পাৰ্কৰ দৃশ্য। আমি গৈছিলোঁ দেওবাৰে, অলপমান সোনকালেই গৈছিলোঁ। অৱশ্যে গম পাওঁৱেই যিহেতু নতুনকৈ বা নৱনিৰ্মিত হৈছে সেইকাৰণে মানুহৰ বহুত ভিৰ হ'ব। তথাপিও দেখিছেনে কিমান ভিৰ। টিকেট কাউণ্টাৰত টিকেট লওঁতেই বহুত সময় লাগি গ'ল। আৰু এইবাৰ যে সৰু ল'ৰা ছোৱালীক খেলিবৰ কাৰণে ইমান বস্তু আনিছে। টিকেটৰ দাম মাত্ৰ 10 টকা, কিন্তু 10 টকাতে ইমানখিনি বস্তু তেওঁলোকে প্ৰভাইড কৰিছে। সঁচাকৈয়ে বহুত ভাল লাগিলে আৰু ইয়াৰ পৰিৱেশটো সেউজীয়াৰে মাজত ইমান ধুনীয়া লাগিছে। গধূলি যেতিয়া লাইটখিনি জ্বলাই দিয়ে তেতিয়াতো আৰু বহুত বেছি ধুনীয়া লাগে। আমি অলপ সোনকালেই গৈছিলোঁ, ভাবিলোঁ অলপমান চাইখিনি গুচি আহিম, কিন্তু বোলো অকণমান লাইট জ্বলালৈকে থাকোঁ বুলি থাকোঁতে বহুত দেৰিয়ে হৈ গ'ল। এয়া অলপ দৃশ্য দেখাইছোঁ। আচলতে সকলোৱে নিজৰ পৰিয়ালটোৰ সৈতে সময় অতিবাহিত কৰিবলৈ বা অলপমান কথা বতৰা পাতিবলৈ এই পাৰ্কখন বহুতেই বেছি ধুনীয়াকৈ সজাইছে। সৰুৰ পৰা ডাঙৰলৈকে সকলোখিনি মানুহে ইয়াত কিবা এটা নহয় কিবা এটা খেলিবৰ বাবে বা কিবা এটা কৰিবৰ বাবে সকলোখিনিয়ে ইমান ধুনীয়াকৈ বস্তুখিনি বনাইছে। আচলতে মনটো বহুত বেছি ভাল লাগিলে। বিভুৱে পিছে ইটোৰ পাছত সিটো উঠাতহে লাগিলে, কিন্তু আগদিনা অলপ বৰষুণ দিয়াৰ কাৰণে তলত অলপমান পানী হৈ আছিলে। সেইকাৰণে যোনখিনি তাৰ উঠিবলৈ মন আছিলে সেইখিনিত আমিও অলপ মানা কৰিলোঁ উঠিবলৈ, যিহেতু কাপোৰখিনি লেতেৰা হৈ গ'লে আকৌ আহিবৰ কাৰণে দিগদাৰ হ'ব। তাত অৱশ্যে ডাঙৰ মানুহ বহিবৰ কাৰণেও বনোৱাখিনি ইমান ধুনীয়াকৈ বনাইছে, মোৰ যে বহুত বেছি ভাল লাগিলে। আহিবচোন আপোনালোকো এদিন, যদি যোৰহাটৰ হয় বা যোৰহাটৰ নহ'লেও আপোনালোকে নেহেৰু পাৰ্কলৈ বুলি এদিন আহিব পাৰে। সঁচাকৈয়ে বহুত বেছি ধুনীয়া। আৰু তাৰ পাছত আমি ব্ৰেক টাইমত আমাৰ প্ৰিয় খানা খাই ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ বাই বাই। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।